নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। কেইমাহমান পূৰ্বে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিল, তেওঁ হেনো নন বায়'লজিকেল। তাৰ অৰ্থ হৈছে তেওঁ মাতৃগৰ্ভৰ পৰা জন্ম হোৱা নাই। যোৱাকালি আপুনিও কৈছে যে কংগ্ৰেছৰ কৰ্মীসকল মাতৃগৰ্ভৰ পৰা জন্ম হৈছে নে নাই মোৰ সন্দেহ আছে, আৰু মোৰ লাগিছে তেওঁলোক হেনো কিবা মেচিনৰ পৰা জন্ম হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই সোঁৱৰাই দিব বিচাৰিছোঁ, আপুনি 2 দশক কংগ্ৰেছৰ সদস্য আছে। আপুনি নাভাবেনে আপুনি আপোনাৰ মাতৃৰ গৰ্ভৰ অপমান কৰিব? আপুনি সকলোৰে এজে হ'ল, সকলো আই মাতৃৰ অপমান কৰিলেই যিখিনি কংগ্ৰেছ কৰি আছে, কিন্তু আপুনি নিজৰ মাতৃৰ এই কথাষাৰ কৈ আপুনি নিজৰ মাতৃগৰ্ভৰো অপমান কৰিছে যেন মোৰ অনুভৱ হয়। আপুনি বা কি ভাবিছে সেয়া আপোনাৰ, সেয়া প্ৰধানমন্ত্ৰীয়েও সেই একে কাৰবাৰ কৰিলে, তেওঁৰ মাতৃগৰ্ভৰ অপমান কৰিলে। তাৰ পিছৰ কথা আহিছোঁ, তাৰ পিছত হ'ল আপুনি 1250 টকা মাহিলী দি আছে অৰুণোদয় আঁচনিৰ নামত। আপুনি কৰ্ণাটকত যাওক, তাৰ আই মাতৃসকলক কি দিয়া হৈছে সেইটো চাওক। আমাৰ অসমৰ আই মাতৃসকলৰ মূল্য কি মাত্ৰ 1250 টকা নেকি? যিটো ৰাজ্যত ৰাইজ সাহায্য ষ্টেট এছিষ্টেঞ্চৰ নামত কাবাক 50 লাখ টকা দিয়া হৈছে, সেই ৰাজ্যত সাধাৰণ ঘৰৰ মহিলাক আই মাতৃসকলক মাত্ৰ 1250 টকা। আৰু আপুনি এটা কৈছে, কেইদিনমান আগতে এটা উদ্যমিতা আঁচনি কিবা এটা আপুনি আঁচনি উন্মোচন কৰিলে, তাত 10,000 টকা এটা চেক দিলে, আৰু ক'লে যে অহা বছৰ আপুনি 25,000 টকা এটা দিব। 10,000 টকাত কি উদ্যমিতা মানে এণ্টাৰপ্ৰেনৰ, 10,000 টকাত এণ্টাৰপ্ৰেনৰ নামৰ এটা ধুনীয়া শব্দ আপুনি কৈ দিলে। 10,000 টকাত এণ্টাৰপ্ৰেনৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, 10,000 টকাত বাটৰ কাষত টেবুল এখন লৈ পাণ তামোল বিড়ি চিগাৰেট লৈ বহিলেও 10,000 টকাত নহয়। আপুনি এণ্টাৰপ্ৰেনৰৰ সপোন দেখাই দিলে তেখেতসকলক। এই সাধাৰণ আই মাতৃসকলক অসমৰ সাধাৰণ বুলিয়ে কৈছে তেখেতসকল। চাহ বাগানৰ আছে, গাঁৱৰ আই মাতৃসকল আছে, অলপ সাধাৰণ। তেওঁলোকক আপুনি এই ডাঙৰ সপোন এণ্টাৰপ্ৰেনৰ বুলি এটা শব্দ দি দিলে তেওঁলোকৰ মাজত। আমাৰ আপত্তি নাই, আপুনি দিয়ক আঁচনি, 5,000 দিয়ক। আপুনি 1250 জেগাত 12,500 দিয়ক, আমি সুখী হ'ম। কিন্তু 1250 টকা মাহিলী দি পেলাই আই মাতৃসকলৰ মূল্য যি নিৰ্ধাৰণ কৰিছে, সেয়া তেখেতসকলক অসমৰ আই মাতৃসকলৰ অপমান কৰা হৈছে। মই এই ভিডিঅ' যোগে অসমৰ সকলো আই মাতৃসকলক অনুৰোধ কৰিছোঁ, অনাগত দিনত 2026 নিৰ্বাচন আহিছে, আপোনালোকে নিশ্চয় কথাষাৰ চিন্তা কৰিব যে আপোনালোকৰ মাতৃগৰ্ভৰ অপমান হৈছে না নাই, আপোনালোকৰ মূল্য নিৰ্ধাৰণ হৈছে না নাই, এইবিলাক চিন্তা কৰি আপোনালোকে অহা 26ত নিশ্চয় ভোটদান কৰিব। ধন্যবাদ।